বাইদেউ ওলাই আছে ঘৰলৈ যাবলৈ পাই বিৰাট ফূৰ্তি হেল্ল' ৱেলকাম টু আৱাৰ চেনেল মিষ্টাৰ এণ্ড মিছেছ বৰগোহাঁই আজি আমি ওলাইছোঁ ডিব্ৰুগড় যাবলৈ মানে মিছেছ বৰগোহাঁই মাৰ ঘৰলৈ যাম আজি তেখেতৰ মাৰ ঘৰলৈ যাম বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ লেটছ বিগিন দ্য ভিডিঅ' শাহুমায়ে বোৱাৰীক এৰিবলৈ টান পাইছে কাৰণে লাগি লাগি ধৰি আছে দুই এইটো আমাৰ ডগী মুকলু ঐ মুকলু বাই বাই ৰ মই কাইলৈ আহিম মুকলুৱে বাই বাই দিছে ইয়াৰ জাৰ্ণি আমি ষ্টাৰ্ট কৰি দিলোঁ অন দ্য ৱে টু ডিব্ৰুগড় এখন পুৰণা ব্ৰিজ চাইডত আৰু এখন ব্ৰিজ হ'ব মানে আমি এই মৰাণ টাউন পাৰ হৈছোঁ এতিয়া মৰাণ টাউন পাৰ হৈ পিনে এতিয়া ডিব্ৰুগড় সোমাই গ'লোঁ চ' আমি ডিব্ৰুগড় ডিষ্ট্ৰিক্টত আছোঁ মই নকৰিলোঁ আৰু তুমি মোক দিবলগীয়া হোৱা কিয় থাকোঁ লৈ আহিবা যদি ময়ো চাকৰি নকৰিলো কাজ দুইটাই চাকৰি নকৰিলোহেঁতেন পইচাবোৰ সেই গছত লগা হেঁতেন যেনেকে যে মই পইচা গছত লাগিছে মাহঁতে কয় নাই শুনিছা নাই পইচা গছত লাগিছে আমি পইচা গছ ধেৰ মানে ৰুই থৈছো ন এতিয়া জোকাই দিম কৰিব ক'ৰবাত সচলকে পইচা এইটো যে কমন ডাইলগ চব বাপেকৰ পইচা গছত লাগিছে পিছত আমিও ক'ব লাগিব পইচা গছত লাগিছে এতিয়া মই ৰখাই দিম কেইখন টিককে ৰখাই দিম টিক টিককে দৌৰি গৈ পিনে লৈ আহিবগে পানী বটল ইমান এলেহুৱা নহ'বাচোন মানে আজি বাইদেৱে পানী বটল ভৰাবলৈ থাকি গ'ল গাড়ীত এতিয়া মানে মই ফচিবলগীয়া হৈছে পানী নাপায় ডিঙি উকাই গৈছে এই বাছে দোকান আছে আকৌ লৈ আহিছে পানী ল'লা না পইচা 10 টকাই ল'ব যোৱা পানী বটল পালেহি পুৰা ঠাণ্ডা খাই দিব নেকি কি ফালতু বম ঠাণ্ডা ফটাকটা প্লেনিং এটা হৈ গ'ল আমাৰ দুটাৰ মাজত যে আমি চিধা এতিয়া ডিব্ৰুগড় নাযাওঁ আমি অকণমান ধেমাজি চাইডে যাম মানে ধেমাজি চাইডে একচুৱেলি নহয় বগীবিল ব্ৰিজখনৰ ওপৰতে যাম বহুত দিন হৈ গ'ল বগীবিল ব্ৰিজত যোৱা নাই ব্ৰিজত গৈ অলপ ফটোশ্বটো মাৰিম তাৰপৰা উভতি আহিম নাই ডিব্ৰুগড় যাম এইয়া PCPL ইণ্ডাষ্ট্ৰী ইয়াতে আছে PCPL ইউনিট এইপিনে সদায় আছে 4 লেন এইপিনে ৰাস্তা অৱস্থা অত্যন্ত বেয়া সৈয়া অলপ আগত বাওঁ চাইডে সোমাই দিলে আমি পামগৈ বগীবিল দলং মানে এইপিনে গ'লেগে ধেমাজি ডিষ্ট্ৰিক্ট পামগৈ আৰু চিধা গ'লেগে ডিব্ৰুগড় টাউন পামগৈ আৰু বগীবিললৈ 11 কিলোমিটাৰ থাকে ইয়াৰ পৰা ৰাস্তাৰ মাজত কেনেকৈ মানুহ ৰখি থাকে এনেকৈ ৰাস্তাৰ মাজত মানুহ ৰখি থাকে এয়া আমি গৈ আছোঁ এতিয়া বগীবিলৰ ফালে মানে পাৰ হৈ গ'লে পামগৈ ধেমাজি আৰু পাৰ নহ'লে পৰা থাকি যাম আমি ডিব্ৰুগড়তে বগীবিল দলংখন হৈছে এছিয়াছ ছেকেণ্ড লংগেষ্ট ৰেল কাম ৰোড ব্ৰিজ আৰু ইণ্ডিয়াৰ 5th লংগেষ্ট ব্ৰিজ হয় সেউজীয়া ধাননি পথাৰৰ মাজে মাজে এয়া আমাৰ ৰাস্তা আমি গৈ আছোঁ এতিয়া বগীবিল দলংলৈ আৰু এয়া পাইছোঁ বগীবিল লাইট এইখন হৈছে বগীবিল লাইট বগীবিল পুৰখন আগত আছে বলক বগীবিলৰ টোটেল ডিষ্টেঞ্চ হৈছে 4.9 কিলোমিটাৰ আৰু ই আপাৰ আছামৰ দুখন ডিষ্ট্ৰিক্ট কানেক্ট কৰে ডিব্ৰুগড় আৰু ধেমাজি গৰুৱে আগভেটিছে চন্দা লাগে নি চন্দা লাগে গৰুৱে চন্দা আৰু এয়া পাইছোঁ আমি বগীবিল মানে মেইন বগীবিল ব্ৰিজখন পাই গ'লোহি আমি উঠি গ'লোঁ বগীবিল দলঙত একদম পূৰা এইটো চক ভিউটো দূৰত হিমালয় পৰ্বতমালা হিমালয় মাউণ্টেইন ৰেঞ্জ সেইপিনে দূৰত আপোনালোকে দেখা পাইছে মাউণ্টেইন ৰেঞ্জটো হিমালয়ান মাউণ্টেইন ৰেঞ্জ সেইফালে আছে আৰু এইখন হ'ল মাইটি ব্ৰহ্মপুত্ৰ টেম্পাৰেচাৰটো ভাল ৱেডাৰটো ভাল আৰু এইখন হ'ল আমাৰ বগীবিল দলং আমি আহি পালোহি বগীবিল দলঙৰ ওপৰতে তলত এখন ব্ৰহ্মপুত্ৰ গৈ আছে আৰু মিছিজ বৰগোহাঁই মাস্ক লগাই ল'লে কৰোণাই লাগিব নেকি ঠিক নাই সেইকাৰণে তলত নাও এখন নে কি ফেৰী হয় নেকি ফেৰী হয় আৰু এই দূৰত হিমালয়টো ওলাই আছে আৰু ভিউটো ইমানেই ধুনীয়া নহয় পিনে
দেখাব চেষ্টা কৰিছোঁ আপোনালোকক ইমান প্ৰব্লেম আমি যেতিয়াই আহোঁ সদায় ৱেডাৰটো মানে ইমানো হেৰি নাথাকে কেতিয়াবা হয়তো ৰ'দ থাকে কেতিয়াবা বতৰ বেয়া থাকে আজি ৰ'দো নাই আৰু ফটো উঠিব লাগিব এতিয়া মেইন কথা ফটো ভাল আহিব আজি ৰ'দো নাই বৰষুণো নাই ৱেডাৰ ইজ ভেৰি গুড আৰু প্লিজেণ্ট হয় বতাহ মাৰি আছে Mrs Borgohain photo mat lagi gol yes sir আমাৰ চৰকাৰে ইমান কষ্ট কৰি বনাই ইয়াছক মানুহে কেনেকৈ কি পেলায় বটল ইয়াত পেলাব শিখৰ পেলাব লেতেৰা কৰি থৈ যায় গোটেই ব্ৰিজখন চাফা কৰিবলৈ ইমান চেষ্টা কৰে তথাপিও আমাৰ মানুহখিনিয়ে চাফা নহয় তো চাওকচোন ব্ৰিজখনত বটল পেলাই থৈ গৈছে কি পেলাই থৈ নাই যোৱা তো এইটো আমাৰ মানুহে লাজ পায় নে নাপায় নাজানো কিন্তু এইটো বস্তু যিমানে যি নকওক ইয়াত চাওক এইটো এটা বটল কেনে পেলাই থৈ গৈছে এইটো বটল কেনেকৈ পেলাই থৈ গৈছে হৈছে কেনে বাইদেউ প্ৰথমে হৈ গ'ল এতিয়া আমি যাব পাৰোঁ তোমালোকে তেনেকৈ উৰি পিনে এনেকৈ জঁপিয়াই পিনে একদম ইয়াৰ পৰা জাপ মাৰি দিয়া ন আৰু পাৰ হৈ পিনে এইটো ছেট পাই যায় একচুৱেলি ব্ৰিজৰ মাজত ইউ টাৰ্ণ ল'বলৈ দিগদাৰী হয় কাৰণে আমি ধেমাজি ছাইডে আহি গ'লোঁ ধেমাজি ছাইডে অলপ আগত গৈ ইউ টাৰ্ণটো লৈ আমি ৰিটাৰ্ণ হৈ যামগৈ ডিব্ৰুগড়লৈ আকৌ ব্ৰিজত উঠিলোঁ আহি কেনেকুৱা লাগিলে কোৱা ভাল লাগিল আজি ৱেডাৰটো বহুতে ধুনীয়া হয় আৰু ইমানে ধুনীয়া আৰু ভিজিবিলিটিবোৰ বহুত ধুনীয়া লাগিছে এইপিনে হিমালয় মাউণ্টেইন ৰেঞ্জটো আমি দেখা পালোঁ এবাৰ 4th টাইমৰ কাৰণে আহিছোঁ হাজবেণ্ডৰ লগত বগীবিললৈ তাৰ আগত আহিছোঁ মই বহুতবাৰ আহিছোঁ ভাল লাগিলে এতিয়া উভতি গৈ আছোঁ মোৰ মাৰ ঘৰলৈ ব'লা বিশেষ তোমাক ধুনীয়া জেগা এটা ফটো মাৰি দিম আজি ৰ'বা তেতিয়ালৈ গৈ আছোঁ আমি বগীবিলৰ পৰা ওলাইছোঁহে আগতে এইটো চাইডে মানে ডিব্ৰুগড় চাইডে এই জেগাডোখৰ আছে এইটো ৰেলৱে ট্ৰেক হয় আৰু তলত এইটো হাইৱে ইমানে ধুনীয়া জেগা ভাল লাগিছে জেগাটো মানে কিবা এটা ভিউটো ভাল লাগিছে ধুনীয়া জেগা আৰু এইপিনে পাহাৰ আকাশটো ধুনীয়া আৰু সেইপিনে আছে হিমালয় মাউণ্টেইন ৰেঞ্জটো আপুনি দেখা পাইছে চাগে এই হিমালয়ান মাউণ্টেইন ৰেঞ্জ আমাৰ সৰু সুৰা এটা শ্বৰ্ট ট্ৰিপ পূজা বুলি মাৰি দিলোঁ আজি মিছেছ বৰগোহাঁই ফটো উঠাই হৈ গ'ল এতিয়া আকৌ আমি ডিব্ৰুগড়লৈ বুলি যাত্ৰা ষ্টাৰ্ট কৰোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চ ডিব্ৰুগড় ইউনিভাৰ্চিটি ইনষ্টিটিউট অফ ইঞ্জিনিয়াৰিং এণ্ড টেকন'লজি এইখনতে মিছেছ বৰগোহাঁই পঢ়িছে এইখনতে মই ডিগ্ৰী পঢ়িছিলোঁ ইয়াত ডিব্ৰুগড় আমলাপট্টিত সোমালোঁ আমি এয়া সোমালোঁ আমি আমলাপট্টি চাৰিআলি চৌকিডিঙি চাৰিআলি পালোহি ইয়াত লগ টাৱাৰ এয়া পাই গ'লি মিছেছ বৰগোহাঁই ঘৰ পাই গ'লোহি দেউতা ৰখি আছে অথনিৰ পৰা ৰখি আছে আমি পাই গ'লি এতিয়া দেউতা ৰখি আছে আৰু ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ আমি বাই 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 বাই